হেল্ল' গাইজ, গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হৈছে ছানডে আৰু এতিয়া হৈছে 5টা। আৰু আজি মই বহুত দিনৰ মূৰত মানে ঘৰলৈ গৈ আছোঁ, সেইবাবে মনটো পূৰা ভাল লাগি আছে। মানে বহুত দিনৰ মূৰত নিজৰ ঘৰখন দেখা পাম। মানে যিমানে যি নহওক, য'তে নাথাকক, যিমানে ভাল জেগা নাথাকক, কিন্তু নিজৰ ঘৰখন যেনেকুৱাই নহওক মানে গৈ কিনি মানে শান্তি লাগে মনটোত। আৰু সেইবাবে পূৰা এক্সাইটেড মানে আজি ঘৰলৈ যাম। আৰু আগফালে দেউতা গৈ আছে আৰু এজন মানুহ যাব বুলি কৈছে। এতিয়া যায় নে নাযায় নাজানো, কিন্তু এতিয়া নামতলালৈকে খোজকাঢ়ি যাব লাগিব। আৰু এইফালে পিছফালে আৰু বেলটো ওলাইছে, কিন্তু দেখি নাপাওঁ ভালকৈ। পূৰা এই পিছফালে বেলি চেলি ওলাইছে। আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু আজি দেখাই যাম কি হয়। এয়াই আৰু গৈ থাকোঁ আৰু খোজকাঢ়ি যাব লাগিব। আজি দেওবাৰ, নাগালেণ্ডত গাড়ী নচলে, কাৰণ ইয়াত বেছিভাগ নগা মানুহে গাড়ী চলায়। সেইকাৰণে আৰু ছানডে দিনাখন চব চাৰ্চত যায়, মানে খ্ৰীষ্টান হয়, চাৰ্চত যায়। চ' সেইবাবে মানে দেওবাৰে গাড়ী নচলে, খোজকাঢ়ি যাব লাগিব। এতিয়া গৈ থাকোঁ আৰু ধুনীয়াকৈ, সেয়াই আৰু এইফালে ফেক্টৰীত পূৰা কাম হৈ আছে। 8টা বজালৈকে চলি থাকিব কাম। বাই বাই। আমাৰ লগতে কাম কৰে মানে আণ্টি এজনীতো মোক বাই বাই দিছে। আৰু এতিয়া গৈ থাকোঁ আৰু আগফালে ফাদাৰ গৈ আছে, অলপ দেখাই দিছে মই লওঁ। মেৰা ফাদাৰ পূৰা গৈ আছে আৰু এতিয়া মই গৈ থাকোঁ আৰু পূৰা পিঠিত বেগ চেগ লৈ লৈছোঁ। প্লাইবৰ্ড সোমাই আছে, পূৰা গধুৰ হৈ আছে মানে। আৰু গাইজ, ইয়াত মানে কেতিয়াবা গাড়ী চাড়ী ইমান নাথাকে, কিন্তু আজি পূৰা ফুল হৈ যায় চবফালে। এইফালে এখন 2খন লাগি আছে, তাত এইফালে মানে বহুত গাড়ী আজি। আৰু আগফালে চব কি ধুনীয়া ধুনীয়া ফুল গছ, আৰু ইফালে একদম বেলিটো টিকমানি ওলাইছে। আৰু বেলিটো আৰু সেয়াই আৰু এইবিলাক কি ধুনীয়া ধুনীয়াকৈ বনাই থৈছে। আৰু ৰাতিপুৱাই দেখাই দিছোঁ আপোনালোকক, চবেই প্ৰণাম কৰিব। আৰু এইফালে আমাৰ মন্দিৰ। আৰু এতিয়া গ্ৰীণ প্লাই ওলাই মেলি আমি ৰাস্তাত আহি গ'লোঁ। এতিয়া খোজকাঢ়ি গৈ থাকিব লাগিব আৰু এতিয়া খোজকাঢ়ি গৈ থাকোঁ নামতলালৈকে। নামতলাৰ পৰা গাড়ী পাম সোণাৰীলৈ পৰা চিধাই ঘৰলৈ গাড়ী পাম। আৰু তাৰপিছত বহুত দিনৰ আগত লগ পাম আৰু মই ঘৰৰ মানুহখিনিক। মনটো পূৰা ভাল লাগি আছে। देखूं मैं तुझे या देखूं कुदरत के नजारे। আৰু গাইছ, এতিয়া মানে 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ। 8 কিলোমিটাৰমান আছে, আৰু বেছি নাই হৈ যাব। পূৰা মানে আজি খোজকঢ়া হৈছে ৰাতিপুৱাই। মৰ্ণিং এক্সাৰচাইজ হৈ গৈছে পূৰা। পিছফালে 5 কেজিমান প্লাইবৰ্ড লৈ লৈছোঁ আৰু সেয়াই আৰু এতিয়া গৈ থাকোঁ আৰু এইযোৰ মই আনবক্সিং কৰা জোতাযোৰ, নতুন জোতা এযোৰ ল'ব লাগিব আৰু লাহেকৈ। আৰু নাগালেণ্ডৰ ৰাস্তাটো, এইটো মেইন ৰাস্তাটো সোণাৰীৰ পৰা ডাইৰেক্ট মনটাউন যোৱাটো, কিন্তু এইটো অলপ বেয়া হৈ আছে। আগফালে ফাদাৰ গৈ আছে আৰু লগৰ এজন গৈ আছে দেউতাৰ লগত। আৰু গাইছ, এইখনেই হৈছে আৰু নামতলা মানে নাগালেণ্ডৰ মেপখন। আৰু এইটো ৰাস্তাই হালধীয়া ৰাস্তাতে আমি গৈ আছোঁ আৰু বেছি দূৰ নাই, নামতলা পামেই আৰু অলপ আছে। আৰু গাইছ, ফাইনেলি নামতলা গেট পাই গ'লোঁ। আৰু থেংক ইউ, ভিজিট এগেইন। অ'কে, কাইলৈ লগ পাই আছোঁ নাগালেণ্ডক আকৌ। আৰু এইখনেই আছে নামতলা। আৰু ইয়াত দিনত অলপ বজাৰ চজাৰ বহে মানে। আৰু এতিয়া আমি ৰাতিপুৱাই পাই আহিলোঁ মানে, সেইবাবে মানুহ চানুহ ইমান নাই। আৰু এতিয়া নামতলা পাই গ'লোহি। আৰু এইফালে আছে নাগালেণ্ড, আৰু এই পিছফালে আছে অসম। তো আজি কাৰণে নাগালেণ্ডখনক বাই বাই। তো কাইলৈ আকৌ আহিব লাগিব মানে কামত। আৰু এতিয়া গৈ অ'টোত উঠি লওঁ।
ফাইনেলি গাইছ মই সোণাৰীত পাই গ'লোহি ঘৰৰ পৰা নামিলোঁ আৰু এতিয়া অলপ অলপ টোপনি ধৰি আছে কাৰণ ৰাতি 10-11 বজাত পোৱা আৰু এতিয়া সোনকালে আহিবলগীয়া আছে এইখনে আৰু সোণাৰীখন ৰাতিপুৱা দিব আৰু গাইছ এইখনে আছে আমাৰ সোণাৰী টাউনখন আৰু ৰাতিপুৱা মানে পুৰা মানুহ চানুহ নাই সোনকালে পালোহি আৰু অলপ জাউমি আছে আৰু মনটোৱে আৰু গাইছ এতিয়া মানে সোণাৰী বাছ ষ্টেণ্ডত ৰখি আছোঁ আৰু গাড়ী চাড়ী নাই এখনো তো 8টামান বজাতহে গাড়ী পায় আমাৰ তালৈ এতিয়া ৰখি থাকিব লাগিব আৰু যাম গাড়ী আহিব হা অঁ এতিয়া একো খাই নাহা এতিয়া কিবা এটা খাই লওঁগৈ আৰু এতিয়া গাড়ীত বহি ল'লোঁ মজাকৈ এতিয়া পিন্ধাব গাড়ী এতিয়া গৈ যাওঁ আৰু গাড়ীত মানুহ চানুহ নাই পূৰা কালি ৰাতিপুৱা लड़े नैनों के पेचे दूर से मुझको खींचे लड़े नैनों के पेचे दूर से मुझको खींचे दूर तू ফাইনেলি মানে মই ঘৰ পাই গ'লোহি আৰু বহুত ৰেকৰ্ডিং কৰিব থাকি গ'ল মানে মই টোপনি আহিছিলোঁ আৰু মনটো শান্তি লাগিছে এতিয়া কাৰণ নিজৰ ঘৰখনত আহি বহুত শান্তি লাগে এই দিনে আমাৰ গুডু হাই কৈ দিয়া চবকে হাই এইফালে আমাৰ চিষ্টাৰ আছে বহুত দিনৰ মূৰত আমাৰ গুডু আছে কি ধুনীয়া মেলি লৈছে চুমিলা দিয়া মই কথা ঘামি আহিছোঁ তেতিয়া চোলা কাপোৰবোৰ খুলি লওঁ মজাকৈ সেয়াই আৰু তাৰপিছত লগ পাইছোঁ তেতিয়া মানে মই অলপ ওলাই আহিছোঁ চোলা পেণ্ট সলাই মেলি ধুনীয়াকৈ আৰু এইফালে পিছফালে পোৱালিকেইটা আহিছে এহেঁতৰ লগত এতিয়া মই অলপ বিমলাৰ ফালে ওলাই যাওঁ মানে আৰু ৰ'দত ঘূৰি পুৰা কোলা হৈ গৈছোঁ মানে আৰু সেয়াই আৰু এতিয়া অলপ ওলাই যাওঁ গাঁওখন অলপ চাওঁ আৰু বহুত দিন নাই দেখাটো তথাপি অলপ ওলাই যাওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰি দিব এইফালে পোৱালিকেইটা আছে চবে বাই বাই কৈ দিয়া অঁ নেক্সট ভিডিঅ'ত চবকে লগ পাই আছোঁ আৰু বাই বাই देखूं मैं तुझे